নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক লৈ যাবলৈ ওলাইছোঁ মৰিগাঁও জিলাত অৱস্থিত আলিপুখুৰীৰ পাটেগিবুঢ়ী সত্ৰলৈ, য'ত নেকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বুলি জনা যায়। তেনেহ'লে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া আহি পালোহি, আপোনালোকক দেখাই দিছোঁ এইটো জেগা আমনি নগাঁও, এইফালে ওপৰত আছে। আমি এইখন পিছফালে যে ট্ৰেভেলাৰখন আছে, আমি ইয়াতে আহিছোঁ। ইফালে আছে বাবলু, আছে বাবলু, এইফালে বাবলু, এইটো হিমাংশু, এইটো হিমাংশু। ইয়াতে আমি চাহ এটা খাম। এই পিছফালে হোটেল এখন আছে, আমি আমনি নগাঁও। এইটো হৈছে আমাৰ হৃষিকেশ, এইটো ইয়াতে চাহ তাহ খাই লওঁ। চাহ তাহ খাই কেনে আমি যাম আৰু লাহেকৈ। এইটো খাই কিনে আমি এইটো পৰা আহি যাম হা। আমি ইয়াত ৰখি ৰাতিপুৱাৰ চাহকাপ খালোঁ আৰু এতিয়া গৈ আছোঁ পাটেগিবুঢ়ী সত্ৰৰ অভিমুখে। গুৰুজনাই জন্মৰ পৰা 12 বছৰ বয়সলৈকে আলিপুখুৰীৰ পাটেগিবুঢ়ী সত্ৰতেই বসবাস কৰিছিল। ৰজা ৰাজধৰ সিংহই তাত আলি খান্দি পুখুৰী নিৰ্মাণ কৰিছিল, সেইকাৰণে সেইখিনি ঠাইক আলিপুখুৰী বুলি কোৱা হয়। তো আমি ইয়াতে ৰখিছিলোঁ, সেই মূত্ৰ বিসৰ্জন কৰিব ৰখিলোঁ ইয়াতে। এতিয়া যাই আছোঁ, এইফালে গাড়ীখন আছে, এইফালে পিছফালে বঢ়িয়া পৰিৱেশ। ত' এতিয়া গাড়ীলৈকে গৈ আছোঁ। ভিডিঅ'টো চাই থাকিব দেই, বিৰাট মানে অলপ জমনি টাইপৰ ভিডিঅ', মানে অলপ চাই থাকিব, স্কিপ নকৰাকৈ চাব। ৰাতি 1 বজাৰ পৰা 7 বজালৈ গাড়ীত বহি ফাইনেলি আহি পালোঁ আমি গুৰুজনাৰ জন্মস্থানখনলৈ। সত্ৰৰ ভিতৰত সোমাই আহি ককাজনক সহায় কৰিব পাই মই নথৈ আনন্দিত হৈছোঁ। চ' বন্ধুসকল, আহি আমি পালোহি শ্ৰী শ্ৰী আলিপুখুৰী পাটেগিবুঢ়ী থানখন। চ' আমি গা ইয়াতে ধুলোঁ আহি কেনে। আমি 7:30 নহ'লে 8টা মানত পালোঁ নেকি। এইফালে কিবা ডিছকাশ্যন কৰি আছে, ইহঁতেহে জানে আৰু। এইখন থানখন, এইফালে পিছফালে দেখাই দিছোঁ মই এইখন। এইফালে মানুহ আহিছে, বহুত মানুহ আহিছে। এই সত্ৰৰ সত্ৰাধিকাৰসকলে কোৱাৰ পিছত আমি গম পালোঁ যে মণিকূটৰ আগফালে থকা শিলিখা গছজোপা গুৰুজনাৰ দিনৰে শিলিখা গছ। বন্ধুসকল, এয়া হৈছে সত্ৰৰ ভিতৰৰ শান্তিপূৰ্ণ পৰিৱেশ। গুৰুজনাই কৈ গৈছে কলি ধৰি না। বন্ধুসকল, এয়া হৈছে সত্ৰৰ ভিতৰত ভক্তসকলে গুৰুজনাক সেৱা কৰাৰ দৃশ্য। বন্ধুসকল, এইটো হৈছে পাটনাট, যি নেকি সত্ৰৰ সত্ৰাধিকাৰসকলে সংৰক্ষিত অৱস্থাত ৰাখিছে। বন্ধুসকল, তো বলক আমি সত্ৰৰ বাহিৰৰ ঠাইখিনি অলপ চাবলৈ যাওঁ। এই দেখিছানে, এন্তে মোক এৰি থৈ গ'ল। এইকেইটা পিছফালে যাই আছে। ঐ ৰখ, মই যাওঁ ৰ। আৰে ফুৰিব গৈ আছা? আমি বিজলী বাঁহৰ মাজত পাইছোঁ, অলপ আগত যাই ভলকাবা পাম। ভলকাবা মানে অসম বিখ্যাত। ভলকাবা এতিয়া বাঁহ হৈ থকা নাই আজিকালি বাঁহৰ নেকি ভাবলো? ভলুকা বাঁহ এতিয়া বাঁহ হৈ থকা নাই। এতিয়া এইটো ৰাস্তাদি গ'লে কি পাম? এইটো ৰাস্তাইদি গ'লে ক'ত বা পাই? ইফালে পিছফালে আছে আমি থকা জেগাটো। বাবা এক মিনিট ৰখচোন ভাইটি। কিবা সোধা। এয়া পিছফালে যে আছে ভাইটিজন, সি আমাক অলপ সিহঁতৰ জেগাখিনি দেখাই দিলে।
no, 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 no. আপোনালোকক দেখা পাইছে অদ্ভুত গছ আপোনালোকে নিশ্চয় চিনি পাইছে চাগে এই গছডালৰ নাম হ'ল খেজুৰি কিন্তু ইয়াৰ আকৃতিটো অলপ বেলেগ হৈ গৈছে নিশ্চয় চাওক আপোনালোকে ইয়াৰ আকৃতি এনেকুৱা ভাস্কৰ মানে অলপ বাকী গছবোৰৰ ধৰণৰ নহয় কিন্তু অলপ বেলেগ ধৰণৰ চাওক ফাইনেলি মই গম পালোঁ ইয়াৰে লোকেলবিলাকক সুধি ইফালে লোকেল আছে ইফালে লোকেলবিলাকৰ খৰচৰ আছে ইয়াতে সুধি গম পালোঁ যে এইডাল গাছডালতে এনেকুৱা মানে অদ্ভুত গাছডাল মানে এইবিলাক যে আছে মানে এইবিলাক কাটি কাটি মানে এইবিলাক এনেকৈ কাটি কিবা ৰস ওলাই বোলে ইয়াৰ পৰা কিবা ৰসটো কি বুলি কৈছিলে সিহঁতে কিবা এটা ৰস আৰু মানে খালে নিচা নিচা লাগে কিজানি সেইকাৰণে এনেকুৱা গাছডালৰ এইটো ৰহস্য যে গাছডাল এনেকুৱা হোৱাৰ ৰহস্যটো এইটোৱে এতিয়া আমি গৈ আছোঁ সত্ৰৰ ভিতৰলৈকে এপাক ঘূৰি আহিলোঁ আমি গোটেইকেইজনে দেউল দেখা দেউল মানে কিবা মীনা বজাৰ ইয়াত মীনা বজাৰ হৈ আছে ইয়াতে আমাৰ ইয়াতে অকণ মীনা বজাৰ হৈ আছে তাকে চাই যাওঁ তো এয়া হৈছে সত্ৰৰ বাহিৰত হোৱা কিছুমান মীনা বজাৰৰ দৃশ্য বিভিন্ন ধৰণৰ দোকান বজাৰবিলাক বহিছে ইয়াৰ মানুহবিলাকৰ পকৰিও চাইনিজ থাকে কি কথা কয় এইবিলাক এইটো কি চাইনিজ পকৰি নেকি হা এইটো হৈছে বোলে কিবা চাইনিজ পকৰি তো ঘূৰি ফুৰি আকৌ আহিলোঁ আমি সত্ৰলৈ এয়া সত্ৰৰ ভিতৰত নাম প্ৰসংগ হৈ আছে মানুহ বাঢ়িছে তেতিয়া ইমান মানুহ নাছিলে এয়া সত্ৰৰ ভিতৰত ভক্তসকলে ফাকুৱা খেলি আছে আপোনালোকক দেখাব চেষ্টা কৰিম শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে বোলো ভাল হৈছে নে সুধোৱা বোলো ভাত পানী হৈছে না এইটো কি ভাজি আছে আপুনি আলু আৰু পানীলাও বাকলি এয়া আলু আৰু পানীলাও বাকলি সেইখন বাকী আছে আৰু বনোৱা নাই এয়া ভাত ইফালে এয়া আমি সত্ৰৰ ককাজনক সেৱা কাঢ়িলোঁ এয়া সত্ৰৰ বাহিৰত এছাম টক্সৰ ৰিপৰ্টাৰ আহিছে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকক নেদেখাম বুলি ভাবিছিলোঁ কিন্তু এটা বস্তু দেখাম আপুনি ক'বচোন এইটো কি বস্তু মই বুজি নাপালোঁ মানে এইটো পুখুৰী এটা এইটো হৈছে পুখুৰী এইটো ওপৰৰ ফালে ইফালে এইটো আছে ইয়াতে এইটো কি মানে এইটো কি জানে যদি কমেণ্ট ছেকশ্যনত ক'ব দেই হ'ব লাগিছিল এইখিনি হোৱাটো আমি বিচাৰোঁ আৰু ইয়াতে আমাৰ এই গুৰুজনা অসমৰ আমাৰ জাতীয় অস্তিত্ব এই গুৰুজনাৰ দ্বাৰাই প্ৰতিষ্ঠিত হৈছে গতিকে এই গুৰুজনাৰ যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান থান সত্ৰসমূহ মানে অধিক উন্নত হোৱাটো আমি বিচাৰোঁ
তো বন্ধুসকল আপোনালোকক দেখাব খুজিছোঁ এটা অদ্ভুত মূৰ্তি। এই অদ্ভুত মূৰ্তিটোত আপোনালোকে কি বেলেগ দেখা পাইছে আপোনালোকে চাব, চাই কিনে কমেণ্ট ছেকশ্যনত ক'ব আপোনালোকে এই মূৰ্তিটোত কি বেলেগ দেখা পাইছে। চ' আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আমাৰ আলিপুখুৰী পাটেকীবাৰী সত্ৰৰ পৰা আমি যাবলৈ ওলাইছোঁ। এতিয়া যাম আমি বৰদোৱা সত্ৰলৈ। এতিয়া দেৰিয়ে হৈ গ'ল, হ'লেও যাম আৰু তালৈ। এইফালে আছে আমাৰ ট্ৰেভেলাৰখন, তালৈ যাওঁ এতিয়া। নমস্কাৰ বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিল লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম। নমস্কাৰ বন্ধুসকল, আমি এতিয়া উপস্থিত আছোঁ এতিয়া নগাঁৱৰ